হেল্ল' ফ্ৰেণ্ডছ, মই আকৌ আহিলোঁ একেটা এপছৰ বিষয় লৈ। গুৰুত্বপূৰ্ণ কথা যিহেতু সেয়ে কৈ আছোঁ। এই এপছটো ধনী এপছটো এতিয়া মই কালিলৈকে দেখুৱালৈকে আপোনালোকক 30 টকা হৈছিলে। মোৰ বেলেঞ্চ 30 টকা আছিল। আজিৰ বেলেঞ্চটো মোক চাওক। এতিয়া মৰ্ণিং আপোনাৰ 6:30 বাজিছে। 6:30 বজাত মোৰ বেলেঞ্চটো চাব। আৰু এইটো পাহৰি নাযাব, ইনভাইট ফ্ৰেণ্ড ৰেজিষ্ট্ৰেশ্যন আৰু ইনভাইট ফ্ৰেণ্ড যদি আপুনি নকৰে এতিয়া আপোনাৰ একাউণ্টত বেলেঞ্চ নোসোমাব আৰু আপোনাৰ লিংকছটোৰ যোগেদিহে যাব। সেইটো পাহৰি নাযাব। আপোনাৰ এপছটোৰ লিংকছটোৰ যোগেদি যিটো শ্বেয়াৰ কৰিবলৈ সুবিধা দিছে সেইটোৰ যোগেদি যাব। আৰু বহুত অপশ্যন আছে ইয়াত, বহুত অপশ্যন আছে। আপোনালোকে যদি জানে, কমাৰ্চৰ ল'ৰা হ'লে এইবিলাক বহুতে পাৰিলে হয়, মই ইমান নাজানো। এয়া চাওক, মোৰ 130 বেলেঞ্চ। কালিলৈকে মই 30 বেলেঞ্চৰ ভিডিঅ'টো বনাইছিলোঁ। মোৰ আগৰ ভিডিঅ'টো চাব পাৰে। আৰু এইটো বাকীখিনি কথা নকয় আৰু কি কৰিব পাৰে, কি কৰিব নোৱাৰে। এতিয়া বেলেঞ্চটোতে মুঠ বেলেঞ্চ মই ছাৰ্ভিচেছত এটা দেখুৱাই দিম। মোবাইলৰ ৰিচাৰ্জে এয়া বেলেঞ্চ দেখুৱাই আছে মোৰ। এই মোবাইল ৰিচাৰ্জত মই 130 ৰিচাৰ্জ এতিয়া কৰিব পাৰিম। 130 কিবা এটা ৰিচাৰ্জ, কি ৰিচাৰ্জ কৰোঁ নিজৰ কথা। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবই। ৰেজিষ্ট্ৰেশ্যনটো কৰিব আৰু আপোনাৰ নাম্বাৰৰ পৰা শ্বেয়াৰ কৰিব। আৰু এটা কথা মনত ৰাখিব যে 1 লাখ টকা তেতিয়ালৈকে নহয় যেতিয়ালৈকে তাক এটকা এটা কমটি হৈ থাকে। সেয়ে মানুহে এটকাৰ কথাও চিন্তা কৰিব লাগে। ইয়াততো এটকা নহয়, 10 টকাৰ কথা কোৱা আছে। সেইটো কাৰণে বহুত সুবিধা হ'ব, লৈ লওকচোন।